আজি আমি এটা বিশেষ উদ্দেশ্যলৈ ইয়াতে সমবেত হৈছো। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ কমিউনিটি কেডাৰ সকলক আজি 6670খন স্কুটি আনুষ্ঠানিকভাৱে বিতৰণ কৰাৰ কাম আমি আৰম্ভ কৰিম। আজি আমি ইয়াতে গুৱাহাটী মহানগৰীৰ আশে-পাশে থকা জিলাসমূহৰ পৰা প্ৰতীকী ৰূপত সখী বাইদেউসকলক যদিও আমি ইয়াতে নিমন্ত্ৰণ কৰিছো, কিন্তু আজিৰ পৰাই এই স্কুটিসমূহ সমগ্ৰ অসমতে বিতৰণৰ কাম আৰম্ভ হ'ব। কৃষি সখী অসমত 1462 গৰাকী আছে, তেওঁলোকে এই স্কুটি পাব। পশু সখী 1438 গৰাকী বাইদেউ আছে, তেখেতসকলে এই স্কুটি পাব। বেংক সখী 2325 গৰাকী আছে, তেওঁলোকে এই স্কুটি পাব। হাউস মাষ্টাৰ বুক কিপাৰ 612 গৰাকী আছে, ইন্টাৰনেট মেন্টৰ 45 গৰাকী আছে। আৰু যোৱাবাৰ আমি স্কুটি দিওঁতে জীৱিকা সখী কিছু বাইদেৱে স্কুটি নোপোৱাকৈ ৰৈ গৈছিল, তেওঁলোককো এবাৰ আমি স্কুটি প্ৰদান কৰিম। আৰু 500 বীমা সখী বাইদেউকো আজি আমি স্কুটি প্ৰদান কৰিম, অৰ্থাৎ 6670 গৰাকী। আৰু আগতে যোৱা বিত্তীয় বৰ্ষত নিৰ্বাচনৰ আগতে আমি দিছিলো 4420, অৰ্থাৎ আমাৰ 8 গৰাকী যি সখী বাইদেউ ইয়াত কাম কৰে, সকলোৰে হাতত এতিয়া আমাৰ একোখনকৈ স্কুটি আমি পাম বা আমি পাব গৈ আছো। স্কুটি পোৱাৰ পিছত কি আমাৰ লাভ হৈছে সেই বিষয়ে আমি ভিডিঅ' ছবিখন দেখিছো। আৰু তাত আগতে পোৱা জীৱিকা সখী বাইদেউসকলে কি ধৰণে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিছে সেই কথাও আমি সকলোৱে শুনিছো। যোৱা কেইদিনমান আগতে যেতিয়া আমাৰ হৰ ঘৰ তিৰংগা কাৰ্যসূচী হৈছিল, আমাৰ সখী বাইদেউসকলে স্কুটি চলাই প্ৰচেছন কৰা সেইটো বহুত টিভিত ওলাইছিল আৰু সকলোৱে ভাল পাইছিল। আৰু মই ভাবো যে আজিৰ পিছত আমাৰ বেংক সখী, পশু সখী, বীমা সখী সকলো বাইদেৱে ভাল কৰি অহাবাৰ 26 জানুৱাৰীৰ আগত আপোনালোকেও স্কুটি চলাব পাৰিব। এতিয়া আমি সকলোৱে জানো যে আমাৰ ভূমিকাটো কি। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান 2011 চনত আৰম্ভ হৈছিল। আমাৰ লক্ষ্যটো কি যে অসমৰ দৰিদ্ৰ পৰিয়াল, এই পৰিয়ালসকলৰ একো গৰাকী মহিলা একোটা আত্মসহায়ক গ্ৰুপত যাতে অন্তৰ্ভুক্ত হ'ব পাৰে। অসমত আমাৰ হিচাপত 35 লাখ দৰিদ্ৰ পৰিয়াল আছে। আৰু যদি 35 লাখ দুখীয়া পৰিয়াল ইয়াতে সদস্য হ'ব লাগে, তেতিয়াহ'লে আমাক 3,50,000 আত্মসহায়ক গোট আমাক প্ৰয়োজন। আজিৰ দিনত আমি 3,18,495টা আত্মসহায়ক গোট এতিয়ালৈকে আমি নিৰ্মাণ কৰিব পাৰিছো। ইয়াৰ এই গ্ৰুপসমূহৰ জৰিয়তে আমি কেনেকৈ আগবাঢ়িব পাৰো, যে তেওঁলোকক আমি কেনেকৈ বেংক একাউণ্ট খুলিব লাগে আমি শিকাব লাগিব, তেওঁলোকক কেনেকৈ আমি ইন্সুৰেন্সৰ কাভাৰ দিব পাৰো তাৰ বিষয়ে আমি শিকাব লাগিব, কেনেকৈ বুক কিপিং কৰিব লাগে তাক আমি শিকাব লাগিব, আৰু চৰকাৰৰ বিভিন্ন আঁচনিৰ লগত আমি তেওঁলোকক জড়িত কৰি দিব লাগিব। প্ৰথমতে গ্ৰুপ হ'ল, গ্ৰুপৰ পিছত
আমি ৰিভলভিং ফাণ্ড পালো আৰু ৰিভলভিং ফাণ্ডৰ পৰা আমি বেংক লিংকেজলৈকে গ্ৰুপ এটাক আমি লৈ যাব লাগিব বেংকত গৈ বেংক সখী বাইদেউসকলে হেঁচা দিব লাগিব যে লোনটো দিয়ক বা লোনৰ কাৰণে এইখিনি কাগজ পত্ৰ লাগে আজি আমাৰ ৰাজ্যখনত এই সেলফ হেল্প আত্মসহায়ক গ্ৰুপ বিলাকক লগত লৈ আমি একোটা ফেডাৰেশনো গঠন কৰিছো আৰু অসমত আজিৰ দিনত আমাৰ 18564টা গাঁও সংগঠন হৈছে আৰু 724টা ক্লাষ্টাৰ লেভেল আমাৰ ফেডাৰেশনো হৈছে আজি আমাৰ অসমত কেন্দ্ৰীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰ ASRLMত কেন্দ্ৰীয় চৰকাৰেও সহায় কৰি আছে ৰাজ্য চৰকাৰেও সহায় কৰি আছে আৰু দুইটা চৰকাৰৰ সাহায্যৰে ইতিমধ্যে আমি 1,62,786টা গ্ৰুপক আমি ৰিভলভিং ফাণ্ড দিব পাৰিছো তাৰ মানে আমাৰ গ্ৰুপ আছে 3,28,000 আমি এতিয়ালৈকে ৰিভলভিং ফাণ্ড আমি দিছো 1,62,000 আৰু কমিউনিটি ইনভেষ্টমেন্ট ফাণ্ডো আমি 1,71,000 গ্ৰুপক এতিয়ালৈকে আমি আগবঢ়াব পাৰিছো এইখিনি হল ASRLMৰ পৰা আৰু কনকলতা মহিলা সবলীকৰণ যোজনা যাৰ সম্পূৰ্ণ টকা ৰাজ্য চৰকাৰে দিয়ে তাৰ পৰাও আমি 2,72,905টা আত্মসহায়ক গ্ৰুপক আমি এতিয়ালৈকে ৰিভলভিং ফাণ্ড দিব পাৰিছো অৱশ্যে ভাৰত চৰকাৰে 10,000 টকা দিয়ে কনকলতাই তাত 15,000 যোগ কৰি দি আমি অসমত ৰিভলভিং ফাণ্ড 25,000 টকালৈকে আমি দি আছো এই বছৰ আমি কনকলতা মহিলা সবলীকৰণত 15,000 দিব পৰা নাই কিন্তু অহা বছৰ আমি পুনৰ কনকলতা মহিলা সবলীকৰণৰ যোগেদি আমি 15,000 ৰিভলভিং ফাণ্ড দিয়াৰ আমি ব্যৱস্থা কৰিম ৰিভলভিং ফাণ্ড পোৱাৰ পিছত আমাৰ আটাইতকৈ ডাঙৰ কাম সখী বাইদেউসকলৰ হ'ল যে গ্ৰুপটোৱে যাতে বেংকৰ পৰা লোন পায় মই কিছুদিন আগতে আমাৰ সমষ্টিৰ বাইদেউসকলৰ লগত কথা পাতিছিলো মোক আসলতে স্কুটি দিয়াৰ আইডিয়াটো ক'ৰ পৰা আহিল এবাৰ মই ৰাঙাপাৰাত গৈছিলো ৰাঙাপাৰাৰ সখী বাইদেউসকলক মই তেজপুৰৰ এখন হোটেলত চাহ খাবৰ কাৰণে মাতিছিলো তেতিয়া বাইদেউসকলে ৰাঙাপাৰা সমষ্টিৰ বাইদেউসকলে মোক ক'লে যে ইমান ঘূৰিব লাগে স্যাৰ এটা দিনত ইমান মিটিং কৰিব লাগে আমাক স্কুটি এখন দিব লাগে তেতিয়াই মই সিদ্ধান্ত লৈছিলো যে আমি স্কুটি একোখনকৈ সকলোকে দি মোৰ লগত এমপি পল্লৱ লোচন দাস ডাঙৰীয়াও আছিল যেতিয়া জীৱিকা সখীক বিলাব গলো তেতিয়া মই ইমান নাজানিছিলো যে বেংক সখীও আছে পশু সখীও আছে বাকি বাইদেউসকলেও মোক ধৰে আমি কিয় পোৱা নাই গতিকে আজি আমি সকলোৱে পুৱাৰ অৱস্থালৈকে আহিলো এতিয়া আমাৰ কথাটো হ'ল যে আমি বেংকৰ লগত গ্ৰুপ বিলাকক লিংক কৰাব লাগে একা ডাঙৰীয়াই কৈছে যে যোৱাবাৰ আমি বেংকৰ পৰা বহুখিনি আমি লিংকেজ পাবৰ কাৰণে আমি সক্ষম হৈছো যোৱা বছৰটো আমাৰ কাৰণে খুব ভাল আছিল আৰু মূলধনী ৰাজ সাহায্য হিচাপেও আমি পাইছো আৰু 3,25,158 আত্মসহায়ক গোটে বৰ্তমানলৈকে বেংক ঋণ হিচাপে 4,136 কোটি টকা লাভ কৰিছে লাহে লাহে আমি আগুৱাই গৈছো কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়া আহোঁতে মোক কৈছিলে যে অসমত NPA 10% হৈছে গৈ তাৰ মানে লোন ঘূৰাই নিদিয়া মহিলাৰ সংখ্যা বৃদ্ধি পাইছে অৱশ্যে তেতিয়া কোভিড আছিল কিন্তু লাহে লাহে আমাৰ বাইদেউসকলে লোন ঘূৰাই দি তাক এতিয়া 2.56% লৈকে লৈ আহিলে যিটো আমাৰ ৰাষ্ট্ৰীয় গড়ৰ লগত একে কিন্তু এটা কথা আমাৰ বাইদেউসকলক আমি বুজাব লাগে যে বেংকক যদি আমি 1 লাখ টকা লোন ঘূৰাই দিম অহাবাৰ বেংকে আমাক 2 লাখ টকা দিব
লোনটো 2 লাখ টকা যেতিয়া আমি ঘূৰাই দিম আমাক 4 লাখ টকা দিব সেই কাৰণে আমাৰ উদ্দেশ্য হ'ল যে আত্মসহায়ক গোট হ'ল প্ৰথম প্ৰচেষ্টা আত্মসহায়ক গোটৰ পৰা আমি কলৈকে যাব লাগিব নিজক এটা ক্ষুদ্ৰ উদ্যোগলৈকে লৈ যাব লাগিব তাক কয় আমি ইংৰাজীত কওঁ MSME প্ৰথমতে হলো সেলফ হেল্প গ্ৰুপ কিন্তু যেতিয়া আমাৰ বছৰত এতিয়া ৰিমি হাজৰিকা বাইদেউৰ কথা ৰঞ্জিত দাস ডাঙৰীয়াই উল্লেখ কৰিছে যে 35 লাখ টকা বছৰত তেওঁলোকে ব্যৱসায় কৰে তাৰ মানে তেওঁলোক এটা MSME হৈ গ'ল এইটো কাৰো সেলফ হেল্প গ্ৰুপ হৈ থকা নাই যেতিয়া MSME হৈ গ'ল তেতিয়া বেংকৰ লোন সাবসিডি তাত আকৌ বেলেগ বেলেগ চৰকাৰৰ আঁচনি বিলাক তাত আহি পৰিব ৰাজ্য চৰকাৰৰ আঁচনি আছে ষ্টেটৰ আঁচনি আছে আমাৰ এই যদি গোটেই কেটা গ্ৰুপক আমাৰ যিমান কেটা আজি 3,18,000 আমাৰ গ্ৰুপ আছে 35 লাখ বাইদেউ আমাৰ ইয়াৰ লগত জড়িত হৈ আছে এই 35 লাখ বাইদেৱে যদি কিবা একোটা উৎপাদন কৰে আজি অসমত আমাক কিমান কণী লাগে ডেইলি আমাৰ অসমত আমি 18 লাখ কণী আমি খাওঁ কিন্তু আসলতে সেইটো কম কাৰণ আমাৰ 3 কোটি মানুহ আছে তো চৰকাৰী হিচাপ ঘৰত খোৱাখিনি হিচাপ নকৰে যত ঘৰতে উৎপাদন কৰি ঘৰত খালো কিন্তু বজাৰৰ প্ৰায় 18-20 লাখ কণী আমি দিনত কিনো এটলিষ্ট নগৰ বিলাকত আজি আপোনালোকে চিন্তা কৰক অসমত 3 কোটি মানুহ আছে মিড ডে মিলত কণী দিয়া হয় আত্মসহায়ক গোটত কণী দিয়া হয় আমাক প্ৰতিটো দিনত অতি নাই বুলিও 1 কোটি কণী আমাক প্ৰত্যেক দিনে লাগে 3 কোটি অসমত 3 কোটি 30 লাখ মানুহ আছে কিমানটা গভৰ্ণমেন্টৰ স্কিম আছে আৰু আমাৰ গুৱাহাটীৰ মানুহ বিলাকেতো যিসকলক অলপ হেলথৰ এডভাইসত চলে তেওঁলোকেতো ৰাতিপুৱা 2টা কণী 1 গিলাস গাখীৰ খাই জীৱনটো আৰম্ভ কৰে গাঁৱতো আমাৰ মাসকলে মই যেতিয়া প্ৰথম ইলেকশন খেলো গাঁৱত যাও গাখীৰ আৰু কণীটোৱে বইল কৰি পেলাই আমাক আনি সন্মুখত দি দিয়ে খাবৰ কাৰণে তাৰমানে কণী আমাৰ পুষ্টিকৰ খাদ্য এতিয়া 1 কোটি কণী আমি উৎপাদন কৰিব পাৰো এগৰাকী মহিলাই এটাকৈ কণী উৎপাদন কৰিলে 35 লাখহে হ'ব আৰু 2টা কণীটো থাকিয়ে যাব তাৰ মানে আমি কিমান কাম কৰিব পাৰো আজি আপোনালোকে চাওক গোটেই অসমত আমুল তাজা কিবা তাজা ইমান গাখীৰ আমি কিনো কিন্তু গুজৰাটত কি হয় প্ৰত্যেকজনী মহিলাই গাই গৰু ৰাখে আৰু গাঁওখনৰ গাখীৰখিনি এটা গ্ৰুপে আপোনালোকৰ যেনেকুৱা ফেডাৰেশন হল ভিলেজ সংগঠন হল তেওঁলোকে গাখীৰখিনি একত্ৰিত কৰি আমুললৈকে পঠাই দিয়ে আৰু সেই গাখীৰ আজি আমি অসমত খাওঁ গুজৰাটৰ গাখীৰ গুজৰাটত প্ৰতিদিনে কিমান গাখীৰ উৎপাদন হয় প্ৰায় 4.5 লাখ 5 লাখ লিটাৰ গাখীৰ প্ৰত্যেক দিনে উৎপাদন হয় আৰু অসমত আমাৰ কিমান উৎপাদন হয় 1 লাখ লিটাৰ তাৰমানে আজিও আমাৰ অসমৰ গ্ৰাম্য অৰ্থনীতি বা অসমৰ অৰ্থনীতিটো আমি বাহিৰৰ ওপৰত নিৰ্ভৰশীল কিন্তু এই বস্তুবিলাক আমি উৎপাদন কৰিব পাৰো কণীটো আমি ইয়াত কিয় উৎপাদন কৰিব নোৱাৰো গাখীৰ আমি কিয় নোৱাৰো কোভিডৰ সময়ত মাছৰ গাড়ী অহা নাছিলে কিন্তু আমাৰ মাছ মানুহে খাই আছিল তাৰমানে এতিয়া মাছত আমি আত্মনিৰ্ভৰশীল হ'ব পাৰিছো যোৱা 3-4টা বছৰত কিন্তু মাছৰ খাদ্যটো আকৌ আমি কলিকতাৰ পৰা আনিব লাগে ফিশত আমি সেলফ সাফিসিয়েন্ট কিন্তু ফিশ ফিডত আমি সেলফ সাফিসিয়েন্ট এতিয়াও হোৱা নাই কণী আমি বাহিৰৰ পৰা আনিব লাগে গাখীৰ আমি বাহিৰৰ পৰা আনিব লাগে বহুত বস্তু আমি গাখীৰ বাহিৰৰ পৰা আনো আৰু তাৰ কাৰণে অসমত যিমান টকা আমি উৎপাদন কৰো বস্তু কিনুতে আমি বাহিৰলৈকে টকাখিনি পঠাই দিওঁ অসমৰ মানুহৰ যদি বছৰত এজন চৰকাৰী কৰ্মচাৰীয়ে প্ৰত্যেক মাহত যদি 50,000 টকা দৰমহা পায় 50,000 টকা তেওঁ যিমান খৰচ কৰে তাৰ 40,000 টকাই অসমৰ বাহিৰত যায় 10,000 টকাহে অসমত থাকে কাৰণ আমি যি কোনো চিকেন কিনো বোলে বাহিৰৰ পৰা আহিছে বোলে মাছ কিনো অন্ধ্ৰৰ পৰা আহিছে চাউল কিনো বাহিৰৰ পৰা আহিছে দালি কিনো বাহিৰৰ পৰা আহিছে
আলু কিনো বাহিৰৰ পৰা আহিছে, পিয়াজ কিনো বাহিৰৰ পৰা আনিছে, চাৰ্ট এটা কিনো বাহিৰৰ পৰা আহিছে। অকল ল'ৰা ছোৱালীৰ স্কুলত দিয়া পইচা কেইটাক বাদ দি বাকি বস্তু আমি যিমান কিনো গোটেই টকাখিনি বাহিৰলৈকে গুচি যায়। সেই কাৰণে আত্মসহায়ক গোটবিলাক একোটা যদি প্ৰডাকশন ইউনিটলৈকে কনভাৰ্ট হয়, যে আমি এই 35 লাখ মহিলাই 3 লাখ গ্ৰুপ আছো, 3 লাখ গ্ৰুপে একোটা আমি কিবা এটা সামগ্ৰী উৎপাদন কৰিম। আজি আমি মৌমাখি, মৌ হয়, এইটো প্ৰকৃতিয়ে দিয়ে, আমাৰতো বহুত কৰিবলগীয়া নাই। আজি হানি, অসমৰ হানি আমেৰিকালৈকে গৈ আছে, পলাশবাৰীত হানি বনাইছে, আমেৰিকালৈকে গৈ আছে। আত্মসহায়ক গোটবিলাকে মৌমাখি কৰিব পাৰে, তাৰ কাৰণেতো বেলেগ কিবা নালাগে। আজি সকলোৱে দুটাকৈ গৰু ৰাখি আৰম্ভ কৰিব পাৰে, কণীৰ কাম আমি আৰম্ভ কৰিব পাৰো। আমি ভাল ভাল সবেই বনোৱা কাপোৰ নবনাই অলপ বেলেগ কৰি গাঁওখনৰ স্কুলৰ ইউনিফৰ্ম কেইটা আমি চিলাই দিব পাৰো। আজি প্ৰত্যেক স্কুলতে ইউনিফৰ্ম লাগে, আমি হেডমাষ্টাৰক পইচা খাব, দুই এজনে যি খাই সুযোগ নিদি হুলস্থুল কৰি ক'ব লাগে যে এইবাৰ সেলফ হেল্প গ্ৰুপৰ পৰা আমি আপোনালোকক কাপোৰ বনাই দিম, আমাৰ পৰাই কিনিব লাগিব। নিকিনাকৈ ক'ত থাকিব পাৰিব? কাৰণ আমি মাকুটো হয়, আমিতো মহিলা যদিও আমিতো মাকো হয়। স্কুলৰ ইউনিফৰ্মখিনি এইবাৰ আমি চিলাই দিম বুলি, যে মাকেতো ল'ৰাৰ ইউনিফৰ্ম ভাল কৰিয়ে চলাব। মেক্সিমামে ভাল ইউনিফৰ্ম দিয়ে, কিন্তু দুই এটা যি পেপাৰত অভিযোগ পাই থাকো সেইখিনিও নোহোৱা হৈ যাব। গতিকে আমি নিজকে একোটা উৎপাদিকা শক্তিলৈকে যদি ৰূপান্তৰ কৰো, আমাৰ অসমৰ উন্নয়ন বহুত সোনকালে সম্ভৱ হ'ব পাৰে। কিন্তু এই কথা আই মাতৃসকলক কোনে বুজাব? আপোনালোকক বিষয়াসকলে বুজাব। আৰু আই মাতৃসকলক কোনে ক'ব লাগিব? আমাৰ সখীসকলে। কাৰণ তেওঁলোকেতো গাঁৱত থাকে, তেওঁলোকেতো খবৰ নাপায়। আপোনালোক মিটিঙত আহে, আপোনালোকে প্ৰশিক্ষণত আহে, আপোনালোকক ছাৰ বাইদেউসকলে কথাখিনি বুজাই দিয়ে, চৰকাৰী আঁচনিৰ কিতাপখন আপোনালোকে পায়। এইখিনিকে আমাৰ মহিলাসকলৰ লগত আলোচনা কৰি আমি এই মহিলা গ্ৰুপসমূহক একোটা উৎপাদিকা শক্তিলৈকে আমি ৰূপান্তৰ কৰিব যদি পাৰো, আমাৰ অসমত বহুত সমস্যা সমাধান হ'ব। আৰু মই বিশ্বাস কৰো যে তেনেকুৱা এটা পৰিৱেশ আজি আমাৰ মাজত আহিছে। কাৰণ এতিয়া আমাৰ প্ৰায় 3 লাখ আত্মসহায়ক গোটৰ মহিলাই বছৰি লাখ টকাৰ বেছি উৎপাদন কৰিব পৰা হৈছে। আৰু যি 1 লাখ টকাতকৈ বেছি উৎপাদন কৰি আছে বা তেওঁলোকে ব্যৱসায় কৰিছে। আৰু এই বছৰ হয়তো আৰু বাঢ়িব। আমাৰ পশুপালন খণ্ডত প্ৰায় 5 লাখ আত্মসহায়ক গোটে কাম কৰি আছে। এগ্ৰো ইকোলজিকেলত 14 লাখ মহিলাই কাম কৰি আছে। এই ধৰণে আমাৰ বহুত মহিলাই কাম কৰিছে। লাহে লাহে আমাজন, ফ্লিপকাৰ্টতো আপোনালোকৰ সামগ্ৰীসমূহ ৰেজিষ্টাৰ হৈছে, মানুহে গম পাইছে। এই ধৰণে আমি বহুতখিনি আগবাঢ়ি যাব পাৰিছো। মই আৰু এটা কথা আপোনালোকক অনুৰোধ কৰিম যে যেতিয়া আমি কিবা এটা কাম হাতত লওঁ, আমি দেখো আমি সফল হ'বও পাৰো। এইবাৰে যেতিয়া ৰাষ্ট্ৰীয় পতাকাৰ কথাটো আহিলে, আপোনালোক সকলোৱে চেষ্টা কৰিলে। প্ৰথম মোক যেতিয়া ডিপাৰ্টমেণ্টে ক'লে যে আমি 35 লাখ ফ্লেগ বনাইছো, মোৰ মনত ভয় লাগি গৈছিল যে যদি বিক্ৰী নহয় আই মাতৃসকলৰতো বহুত লষ্ট হৈ যাব। কিন্তু আপোনালোকে প্ৰচেছন কৰি হুলস্থুল কৰি মানুহৰ মূৰত সোমাই দিলে, সকলো মানুহে কিনি লৈ গ'ল। আৰু আমি কিমান টকাৰ ব্যৱসায় কৰি দিলো? 15 কোটি টকাৰ ব্যৱসায় আমাৰ হৈ গ'ল। জাগৰণো আপোনালোকে আনি দিলে। এতিয়া আমি এইবাৰ মাঘ বিহুৰ আগত জাগৰণ আনিম যে কোনো মানুহে ৰসগোল্লা খাব নোৱাৰিব, সবে লাৰু পিঠাই খাব লাগিব। কিহৰ কাৰণে? এইবিলাক হৈছে আমাৰ নিজৰ। আজি ৰাষ্ট্ৰীয় পতাকাখন এই জাগৰণৰ ফলত কিমান মানুহৰ মনত দেশপ্ৰেমৰ এটা চিন্তা জাগি গ'ল। সকলোৱে এটা দেশৰ কাৰণে কাম কৰিব। অহাবাৰ বহাগ বিহুৰ আগতে আমি জাগৰণ আনিম যে কোনেও যাতে লাইনন পলিথিনৰ গামোচা নিপিন্ধে, অকল আমি বনোৱা গামোচাহে কিনে। আইন প্ৰণয়ন কৰি হুলস্থুল কৰি লাভ নাই। যেতিয়া আপোনালোকে স্কুটি চলাই ওলাই যাব যে কোনেও এই গামোচা নিকিনিবি দে, এই গামোচাহে কিনিবি, সবে গামোচা কিনিব। সজাগতাটো মানুহক
যি কাম আজি যদি আমি কলোহেঁতেন পুলিচেদি যে গোটেই নেশ্যনেল ফ্লেগ বিক্ৰী কৰ, ইমান বিক্ৰী কৰিব পাৰিলেহেঁতেন জানো? পুলিচ লগাইতো নোৱাৰিলেহেঁতেন। কিন্তু আই মাতৃৰ শক্তি জাগ্ৰত হৈ গ'ল, কামটো হৈ গ'ল আৰামত, আমি গমেই নাপালো কেতিয়া কি হৈ গ'ল। চবে খালি জাতীয় পতাকাই লৈ থাকিলে। এই ধৰণে যেতিয়া আমাৰ আই মাতৃসকল জাগ্ৰত হৈ যায় তেতিয়া সকলো কাম সহজ হৈ যায়, কাৰণ সমাজত লৰাইটো মাকৰ কথা শুনিবই লাগিব। গতিকে এই ধৰণে আমি আগবাঢ়ি যাব লাগিব। দুই তিনিটা কথা কৈ মই সামৰণি মাৰিছো। এতিয়া আমাৰ যিবিলাক আত্মসহায়ক গোট হ'ল অসমত, হিন্দু, মুছলমান, চাহ বাগিচা, খ্ৰীষ্টিয়ান সব জায়গাতে আমাৰ গ্ৰুপ হৈছে। এটা কথা আপোনালোকে মনত ৰাখিব, এটা পৰিয়াল আৰ্থিকভাৱে কেতিয়াও আগবাঢ়ি নাযায় যদি সেই পৰিয়ালটোত যিমান বস্তু আছে সদস্য সিমান খাব পৰা হ'ব লাগিব। তাতকৈ যদি বেছি হয় পৰিয়ালটো কেতিয়াও চলিব নোৱাৰে। আজি আপোনালোকে চাব, আজিৰ আধুনিক যুগত স্কুলত ল'ৰাক পঠাব লাগে, অমুকত পঢ়াব লাগে, এটা পৰিয়ালে দুটাতকৈ ল'ৰা ছোৱালীক ভৰণ পোষণ দিব নোৱাৰে। কৈও লাভ নাই, কোনেও নোৱাৰে। তৃতীয় ল'ৰাটোক নোচোৱাকৈ পৰি যাব, তাৰ কি হ'ব কোনো ঠিক নাই। সেইকাৰণে আপোনালোকে আমাৰ আত্মসহায়ক গোটবিলাকক বেংকৰ কথা কোৱাৰ লগে লগে দুই তিনিটা আৰু কথা বুজাব লাগে। কেইদিনমান আগতে মই নগাঁৱত গৈছিলোঁ আমাৰ ফ্লাডৰ কেম্পত। 16 বছৰীয়া ছোৱালীজনী পালো, 3টা বাচ্চা পেটত লৈ ঘূৰি আছে, কোলাত লৈ ঘূৰি আছে। এতিয়া সেই ছোৱালীজনীৰ কি হৈছে? নিজেও কোনো গোটত যাব নোৱাৰে, 3টা বাচ্চাক স্কুলতো পঠাব নোৱাৰে, আৰু সেই ছোৱালীজনীৰ কি হ'ব যে গিৰিয়েকে কষ্ট কৰি 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 যেনে তেনে যিকেইটা উৎপাদন কৰিব, সেই টকা কেইটা দি কোনো এটা ল'ৰা ছোৱালীকে আমি ভাল কৰি চাব নোৱাৰো। যদি মোৰ সঁচাই টকা আছে মই 3টাও জন্ম দিম, কিন্তু ঘৰত যদি মোৰ পইচা নাই, ঘৰত যদি মই নিজে কষ্ট কৰি চলি আছো, তাতকৈ 2টা ল'ৰা ছোৱালী হওক, সিহঁতক মই ডক্টৰ ইঞ্জিনিয়াৰ নকৰো কিয়? সেইটোহে ভাল কথা। গতিকে আপোনালোকে কথাৰ মাজেদি ৰাইজক ভাল কথাবিলাকো আপোনালোকে বুজাই থাকিব, কাৰণ আপোনালোকৰ কথা আই মাতৃসকলে শুনে যে তই এনেকুৱাত কিয় আহিছ, তই এইটো কৰিবিচোন। আমাৰ আশা বাইদেউসকলৰ মিটিঙতো মই কওঁ, আপোনালোককো মই বুজাই দিছো যে আমাৰ সমাজখনত স্থিৰতা কেতিয়া আহিব? যেতিয়া ছোৱালীয়ে সময়ত বিয়া কৰাব, যিমান ল'ৰা ছোৱালীক আমি খুৱাব পাৰো সিমান আমি ল'ৰা ছোৱালী জন্ম দিম, আৰু প্ৰত্যেকজন ল'ৰা ছোৱালীক আমি শিক্ষিত কৰিম। আজি আপোনালোকে যিখিনি টকা উপাৰ্জন কৰে, এতিয়া ল'ৰা ছোৱালীৰ মেক্সিমাম টকা আপোনালোকে পঢ়াতে খৰচ কৰে। যিখিনি স্বামীয়ে আনে আপোনালোকে ইনকাম কৰা টকা কেইটাও ঘৰত দিয়ে বুলিহে ল'ৰা ছোৱালী কেইটা ভাল স্কুলত যাব পাৰিছে বা পঢ়িব পাৰিছে। এনেকে যদি আমাৰ প্ৰত্যেক গৰাকী মহিলাক যদি আমি শিক্ষিত কৰি তুলিব পাৰো, তেলে আমাৰ সমাজখন বহুত সোনকালে বদলি হৈ যাব, সময়ে নালাগিব। মই উদাহৰণে দিছো যে আজি কিমান দিন, এক প্ৰকাৰ ক'ব গ'লে মই ধেমালিৰ ভাষাত কৈছো যে আগতে 15 আগষ্ট আহে, আলফাই বন্ধ এটা দি দিয়ে, মানুহে আলফাৰ বন্ধতে হওক কিবা কাৰণে হওক ৰাস্তাতে নোলায়। এবাৰ নাৰী শক্তি ওলাই আহিলে, পতকালৈ ক'ত কি নোহোৱা হৈ গ'ল, চব ওলাই গুচি আহিলে। গতিকে আপোনালোকে যদি মানুহক ভাল কথা বুজাব খোজে, মানুহে ফটক কৰি বুজি যাব যে ল'ৰা ছোৱালী আমি ইমান জন্ম দিম যিমান আমি পঢ়াব পাৰিম, ল'ৰা ছোৱালী আমি যিমান জন্ম দিম যিমান আমি খুৱাব পাৰিম, আৰু কোনো ল'ৰা ছোৱালীকে আমি স্কুলৰ বাহিৰত নাৰাখো, চবকে আমি স্কুলত যাম। স্কুলত গৈ আকৌ হেডমাষ্টাৰক ধৰিব যে মিড ডে মিলৰটো পইচা আহি আছে, ভাল কৰি খুৱাইছনে নাই, ইউনিফৰ্ম ভাল কৰি দিছনে নাই। আমাৰতো গভৰ্ণমেণ্টে 300 টকা দিছে, 300 টকাত এখন কি মাৰ্কিন কাপোৰৰ ইউনিফৰ্ম লৈ আহিছ, ভাল ইউনিফৰ্ম দিব লাগিব মোৰ ল'ৰাক, সেইখিনিও গৈ আমি ধৰিব লাগিব। গাঁওখন সুন্দৰ কৰা, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই কোৱাৰ দৰে গাঁওখন স্বচ্ছতা কৰি ৰাখিব লাগিব, যে গাঁৱত যাতে আমাৰ স্বচ্ছ ভাৰত থাকে। এইবাৰ PHC ডিপাৰ্টমেণ্টে আত্মসহায়ক গোটবিলাকক জল জীৱন মিছনৰ লগতো জড়িত কৰিছে, কাৰণ পানী কাক লাগে? আই মাতৃসকলক লাগে।
গিৰিয়েকসকলে বা আমিতো আৰু কাপোৰ নুধুক, দুই এজনে ধুৱে বেলেগ কথা, গাঁৱত এতিয়াওতো কাপোৰ মাসকলে ধুৱে। গতিকে পানী কাক লাগে? আমাকহে লাগে। পুৰুষজনকতো পানীৰ ইমান প্ৰয়োজন নাই। পানীৰ প্ৰয়োজন মহিলাগৰাকীয়ে ঘৰৰ বাচন ধুওঁতে, ঘৰৰ কাপোৰ ধুওঁতে, ঘৰত পানী খুৱাওঁতে, ৰান্ধোতে পানীৰ লগত সম্পৰ্কটো আমাৰহে। গতিকে জল জীৱন মিছনটো যাতে ভাল কৰি হয়, কোনে চাব লাগিব? আমিয়ে চাব লাগিব। এইবিলাক কৰাৰ লগে লগে বেংক প্ৰডাকশ্যন, বেংকিং লিংকেজ, এইবিলাক কামৰ লগে লগে সামাজিক কামবিলাকো যেতিয়া আমি কৰি গৈ থাকিম, তেতিয়াহ'লে আমাৰ গাঁওবিলাক অত্যন্ত সুন্দৰ হ'ব, গাঁওবিলাক আমাৰ ধুনীয়া হ'ব। আমাৰ ইতিমধ্যে ডিপাৰ্টমেণ্টে এটা কাম হাতত লৈছে যে প্ৰত্যেকগৰাকী মহিলাৰ আত্মসহায়ক গোটৰ সদস্যাৰ আমি আধাৰ চিডিং আমি কৰাই আছো। কাৰণ আধাৰত নম্বৰটো থাকিলে আমি গম পাওঁ যে মহিলাগৰাকী আছে। আৰু এপিক নাম্বাৰো আমি লৈ আছো, যাতে মহিলাগৰাকী কোনখন গাঁৱৰ আমি ধৰাত পেলাব পাৰো, মানে আমি বুজি পাওঁ যে এই মহিলাগৰাকী এইখন গাঁৱৰ। তেতিয়া আমি কম্পিউটাৰত চাব পাৰিম যে কোনোবা এখন গাঁৱত একেবাৰে নায়েই নেকি। এই এপিক নম্বৰ পোৱাৰ লগে লগে আমি গোটেইবিলাক মেপিং কৰিব পাৰিম। সেইকাৰণে আপোনালোকে ডিপাৰ্টমেণ্টক আধাৰ আৰু এপিক নম্বৰ দিয়াটো আপোনালোকে সহায় কৰিব। আৰু লাহে লাহে আত্মসহায়ক গোটসমূহক আৰু সদস্যসমূহক আৰু কিছু নতুন নতুন আঁচনিৰে সহায় কৰাৰ বাবে আমি প্ৰচেষ্টা চলাই আছো। আপোনালোকক আমি সময়ে সময়ে জনাই থাকিম আৰু আপোনালোকে আমাক সহযোগিতা কৰিব। মই পুনৰ এবাৰ আজিৰ এই স্কুটিখিনি সুন্দৰ কৰি দিয়াৰ ব্যৱস্থা কৰাৰ বাবে আমাৰ মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়াৰ মই শলাগ লৈছো। আৰু লগতে আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব এক্কা ডাঙৰীয়াৰো মই শলাগ লৈছো, কৃষ্ণা বৰুৱা বাইদেউৰো শলাগ লৈছো। আৰু সকলোৰে প্ৰচেষ্টাত আমাৰ সখী বাইদেউসকলৰো ভাল হওক আৰু আত্মসহায়ক গোটৰো ভাল হওক, তাকে মই কামনা কৰিছো। আৰু লাহে লাহে ভৱিষ্যতে সখী বাইদেউসকলক আৰু বেছি সুবিধা দিয়াৰ বাবে আমি চেষ্টা কৰি থাকিম, যাতে আপোনালোকেও এটা সুন্দৰভাৱে আপোনালোকে কামখিনি পৰিচালনা কৰিব পাৰে। এই দুআষাৰ কৈয়ে পুনৰ আপোনালোকক মোৰ ধন্যবাদ জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। ধন্যবাদ থাকিল মাননীয় মুখ্যমন্ত্ৰী মহোদয়। আজিৰ এই অনুষ্ঠানতে সামূহিক